শৰৎ ঋতুৰ সমান্তৰালভাৱে শীতৰ আগমনৰ আগে আগে অসমৰ জলাশয়সমূহত আলহীৰ আগমন ঘটিবলৈ আৰম্ভ কৰে। জাকে জাকে আগমন ঘটাই আলহীৰ দলবোৰ হৈছে পৰিভ্ৰমী পক্ষীৰ। পৃথিৱীৰ বিভিন্ন ঠাইৰ পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰে আমাৰ চৌপাশৰ নৈ, বিল, হ্ৰদ আদি। বিশ্বৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰজাতিৰ চৰাইসমূহৰ শীতকালত অসমৰ বিভিন্ন ঠাইলৈ আগমন ঘটে। পক্ষীকুলৰ এই পৰিভ্ৰমণ ইহঁতৰ অনুপযোগী পাৰিপাৰ্শ্বিকতা, খাদ্য আৰু প্ৰজননৰ লগত জড়িত হৈ থাকে। ঋতু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা অত্যাধিক শীত বা গৰমৰ বাবে খাদ্যবস্তুৰ নাটনি হয়। ফলত সৰীসৃপ, পোক-পতংগ, মাছ আদি খাদ্যৰ সন্ধানত ইহঁতে পৰিভ্ৰমণ কৰে। এই পৰিভ্ৰমণৰ কালছোৱাত পক্ষীসমূহে অসমৰ বিল পিটনিবোৰত ভিৰ কৰেহি আৰু সেইসমূহকেই প্ৰজননৰ কেন্দ্ৰৰূপে বাছি লয়। অক্টোবৰ মাহৰ পৰা নানাবিধ পক্ষী এই আৰ্দ্ৰভূমিবোৰলৈ আহি এক অপূৰ্ব তথা নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। চৰকাৰী সমীক্ষা অনুসৰি অসমত এতিয়ালৈকে 430টা চৰকাৰী পঞ্জীয়নভুক্ত জলাশয় আছে। অসমৰ এই জলাশয় তথা আৰ্দ্ৰভূমিসমূহৰ প্ৰধান আকৰ্ষণ হৈছে পক্ষীকুল। অক্টোবৰ মাহৰ পৰা প্ৰব্ৰজন কৰা বহু প্ৰজাতিৰ চৰাইবোৰে আৰ্দ্ৰভূমিসমূহক সমৃদ্ধ কৰি ৰাখে। উল্লেখযোগ্য যে অসমত থকা প্ৰায় 185 বিধ জলচৰ পক্ষীৰ 107 বিধেই পৰিভ্ৰমী। আকৌ ভাৰতবৰ্ষত পোৱা 1288 বিধমান প্ৰজাতিৰ ভিতৰত অসমতেই প্ৰায় 814 বিধ পক্ষী পোৱা যায়। পৰিভ্ৰমী পক্ষীসমূহৰ উল্লেখযোগ্য বিচৰণস্থলীসমূহ হৈছে যোৰহাটৰ ককিলামুখ, মালৌ পথাৰ, মাজুলী, শিৱসাগৰৰ পানীদিহিং, জয়সাগৰ পুখুৰী, লখিমপুৰৰ খাৰলি, বৰদৈবাম, ঢকুৱাখানা, ডিব্ৰুগড়ৰ লেজাই, কলাখোৱা, কাজিৰঙাৰ মিহিমুখ, গুৱাহাটীৰ দীপৰ বিলকে ধৰি অসমৰ সকলোতে বিস্তীৰ্ণ হৈ থকা সৰু বৰ আৰ্দ্ৰভূমিবোৰ। এই অঞ্চলসমূহ অক্টোবৰ মাহৰ পৰা দেওৰাজ হাঁহ, খেৰী হাঁহ, চাকৈ চকুৱা, ৰঙামুৰি হাঁহ, খিলা হাঁহ, আমৰলীয়া হাঁহ, ফুটুকী হাঁহ, কণামুচৰি, মূৰবলি বালি বগোৱা, পেলিকান, কনুৱা আদি পৰিভ্ৰমী চৰাইৰ কাকলিৰে মুখৰিত হৈ থাকে। দিনক দিনে এই পক্ষীকুলৰ জীৱনলৈ সংকট নামি আহিছে। ইয়াৰ প্ৰধান কাৰণ হৈছে বনাঞ্চলৰ লগতে জলাহভূমি তথা আৰ্দ্ৰভূমিৰ ধ্বংসকাৰ্য। বিলসমূহ আৱৰ্জনাৰে ভৰি পৰিছে আৰু মানুহে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে বিল জলাশয়সমূহ পুতিবলৈ লৈছে। তৃতীয়তে, কাৰখানাসমূহৰ পৰা নিৰ্গত ৰাসায়নিক দ্ৰব্যসমূহ বিলসমূহত মিশ্ৰিত হয়, যাৰ ফলত পক্ষীকুল মৃত্যুমুখত পৰে। প্ৰতি বছৰে মে' আৰু অক্টোবৰ মাহৰ দ্বিতীয় শনিবাৰে বিশ্ব পৰিভ্ৰমী চৰাই দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত চৰকাৰে পৰিভ্ৰমী চৰাইৰ সংৰক্ষণ সম্পৰ্কে মানুহৰ মাজত সজাগতা অভিযান চলায়। কিন্তু আমি নিজেও সচেতন হ'ব লাগিব। চৰকাৰৰ ওপৰতেই নিৰ্ভৰশীল হৈ থাকিলে এই সমস্যাৰ জানো সমাধান ওলাব? ব্যুৰ' ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ, গুৱাহাটী।